প্ৰেম মানে যে বিষাদ হ'ব সদায় তেনে কোনো কথা নাই। প্ৰেম মানে যে পাইপৰ বাসনা সেয়াও কেতিয়াবা নহয়। পোৱাৰ পিছতো সলনি হ'ব পাৰে প্ৰেমৰ অনুভৱবোৰ। আচলতে আমাৰ জীৱনৰ কোনো এটা বস্তুৱেই স্থায়ী নহয়। গতিকে এই মনৰ অনুভৱবোৰ, মনৰ ভাল লগা বেয়া লগাবোৰ হয়তো সময় সাপেক্ষে, পৰিস্থিতি সাপেক্ষে, কাৰোবাৰ ব্যৱহাৰ সাপেক্ষে সলনি হ'ব পাৰে, স্বাভাৱিক কথা সেইটো। কিন্তু যদিহে আপুনি কাৰোবাক চাই হাঁহিবলৈ শিকিছে, যদিহে আপুনি কাৰোবাৰ অকণমান সুখৰ বাবে নতুন কিবা সৃষ্টি কৰিছে, যদিহে আপুনি জীৱনত আগুৱাই যাবৰ কাৰণে বিশেষ কাৰোবাৰ পৰা সাহস পাইছে, মই ভাবোঁ সেয়াই চাগে প্ৰেম, সেয়াই চাগে ভাল লগা অনুভৱ। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ কাহিনী আপোনালোকৰ মাজলৈ কেতিয়াবা মই লৈ আহোঁ, সময় সুবিধা উলিয়াই পেলাই। আপোনালোকৰ মাজৰে বহুতে ফেচবুকৰ জৰিয়তে বিভিন্ন কিছুমান কথা শ্বেয়াৰ কৰে। কেতিয়াবা কিছু লোকে লিখে যে বা এই কথাটো যদি আপোনাৰ চেনেলত ধুনীয়াকৈ উল্লেখ কৰে ভাল লাগিব। কেতিয়াবা আপোনালোকৰ সেই কথাসমূহ পঢ়ি আৱেগিক হৈ পৰোঁ, কেতিয়াবা সেই কথাসমূহ পঢ়ি ভাল লাগে। তাৰ মাজৰ কিছুমান কথা লৈ কেতিয়াবা কিছুমান ভিডিঅ' বনাওঁ। কিন্তু তেনেকুৱাকৈ যেতিয়া মেছেজখিনি পঢ়ি থাকোঁ, এটা মেছেজ, ভাল লগা এটা মেছেজ, কিছুমান সময়ত মানুহে বৰ বিশেষ কিবা হেৰুৱাবলগীয়া হয়, কিছুমান সময়ত মানুহে বহুত কিবা কিবি পাই যায়, হঠাতে আকৌ নাইকিয়াও হৈ যায়, নহয়নে? গতিকে অকণমান বেলেগতকৈ বেলেগ, অকণমান বেলেগতকৈ পৃথক, অকণমান ৰোমেণ্টিক, অকণমান ভাল লগা, অকণমান দুখ লগা, তেনেকুৱা ধৰণৰ এটা সংমিশ্ৰিত কাহিনী এটালৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এটি হাঁহিৰ বাবে কিদৰে সলনি হৈ গৈছিল সকলোবোৰ, এটি হাঁহিৰ বাবে কি হেৰুৱাইছিলে, কি পাইছিলে। গতিকে এটা খুব ভাল লগা এটা লাভ ষ্টৰী আজি আপোনালোকলৈ মই লৈ আহিছোঁ। আপোনালোকৰ মাজৰেই এগৰাকী ব্যক্তিয়ে খুব ধুনীয়াকৈ লিখি পঠিয়াইছিলে আৰু পঢ়ি মোৰ বহুতেই বেছি ভাল লাগিছিলে। নমস্কাৰ, মই কুহিয়ে আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল থিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। এখন গাঁৱৰ এটা ভাল লগা পৰিৱেশ আৰু তাৰ মাজৰ এটা ভাল লগা পৰিয়াল, অত্যন্ত সুখী পৰিয়াল এটাৰ কাহিনী আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পৰিৱেশ ৰাতিপুৱাৰ সময় আৰু ককাকে নাতিয়েকক পাত ফুৰাই কৰি দীঘলীয়া পদূলিৰে আহি আছে আৰু সেই ঘৰখনৰ শাহুৱেকে মানে মাকে গাখীৰ খীৰাই গোহালি ঘৰৰ পৰা ওলাই পাকঘৰলৈ আহিছে। গুৰুগৃহৰ পৰা একমাত্ৰ বোৱাৰীজনী ওলাইছে চাকি বন্তি ধূপ ধূনা জ্বলাই, আৰু ঘৰখনৰ ল'ৰাজনে বাৰাণ্ডাতে বহি পাচি গোঠাত ব্যস্ত হৈ আছে। বাঁহৰ কাম কাজ মাজে সময়ে কৰে, কিন্তু ঘৰখনৰ একমাত্ৰ ছোৱালীজনী অকণমান দেৰিকৈ উঠে। কাৰণটো হ'ল তাই খুব ৰাতিলৈকে পঢ়া শুনা কৰে, সেয়েহে তাই ৰাতিপুৱা অকণমান এক্সকিউজেছ থাকে আৰু সেইকাৰণে অকণমান দেৰিকৈ উঠে। বোৱাৰীজনীয়ে খৰখেদাকৈ গুৰুগৃহৰ পৰা ওলাই পাকঘৰলৈ বুলি গৈছে আৰু পাকঘৰত গৈ ধুনীয়াকৈ সকলোৰে কাৰণে চাহ পানী পাতি ধুনীয়াকৈ ৰেডি কৰিছে আৰু সকলোৱে মিলি বাৰাণ্ডাতে একেলগে খাইছে। অকণমানিটোৰ কাৰণে অৱশ্যে বাতিতে অকণ বিস্কুট ঘুটি পেলাই লৈ আহিছে, সি চাহ খাব পৰা হোৱা নাই। আৰু চাহখিনি একেলগেই খায়। প্ৰত্যেকৰে মুখত এটা খুব মৰম লগা হাঁহি। পাচিটো গোঠা অৱশ্যে হেনো তেওঁৰ মোটামুটি 3 মাহমান হ'ল, এটা পাচি ওলাবলৈ 6 মাহমান লাগে, কাৰণ সময় পোৱাইহে গুঠি থাকে, তেনেকুৱা এটা কথা। দৌৰদৌৰিকৈ উঠি চাহ পানী খাই পাকঘৰলৈ বুলি চোচালত। আজি তেওঁলোকৰ খাদ্যত আছে কলডিল, আৰু কলডিলটো দেখা পাই পংখীয়ে আজি ক'লে যে পলাশ, কলডিলটো তুমিয়ে কাটি দিয়া। অৱশ্যে আজি কাহিনীটোৰ মুখ্য নায়ক নায়িকা মানে পলাশ আৰু পংখী, এটা খুব মৰম লগা জৰি, খুব মৰম লগা এটা যোৰা। তেওঁলোক হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰে আৰু পংখীৰ মুখত অহৰহ এটা হাঁহি লাগি থাকে। তেতিয়া পলাশে ক'লে, কিহৰ কাৰণে তুমি নাকাটা কলডিলটো? তেতিয়া তাই ক'লে যে মোৰ হাতখন ক'লা পৰিব। তেওঁ এগৰাকী কলেজৰ অধ্যাপিকা, গতিকে হাঁহি ধেমালিৰ মাজেৰে পলাশেও কলডিলটো কাটিবলৈ ল'লে। তেতিয়া কলডিলটো কাটি থকাৰ মুহূৰ্তত পলাশে ক'লে যে পংখী, আজিৰ পৰা 4 বছৰ আগৰ সেই যে এটা কলডিল খাই আমি 3 দিন পাৰ কৰিছিলোঁ, মনত আছেনে? তেতিয়া পংখীয়ে এটা হাঁহি মাৰি ক'লে যে ইমান দিনৰ পুৰণি কথা এটা মই একেবাৰে মনত পেলাব বিচৰা নাই। মানে মই ৰিপ্লাইত সুধিলোঁ কি মানে? তেতিয়া তেওঁ মানেতো ৰিপ্লাইত যিখিনি কথা ক'লে, এক মুহূৰ্তৰ কাৰণে হ'লেও মোৰ বুকুখন কঁপি উঠিছিল। আচৰিত কিছুমান ঘটনা, আচৰিত কিছুমান কথা। আচলতে ওপৰৰ পৰা চাই কেতিয়াও ভিতৰত কি আছে অনুমান কৰিব নোৱাৰি, আৰু অনুমান কৰাটো একেবাৰে বেয়া কথা, কাৰণ কাৰোবাক দেখা পাই আমি ভিতৰতো কেতিয়াও আমি নাজানো, কাৰণ তেওঁ কিমানখিনি ভুগি আছে বা তেওঁ কিমানখিনি কথা আছে আমি হয়তো গম নাপাওঁ। কাৰণ আজিৰ পৰিস্থিতিটো চাই কেতিয়াও আমি ক'ব নোৱাৰোঁ তেওঁ যোৱাকালি কেনেকুৱা এটা দিন পাৰ কৰি আহিছে, নহয়নে? গতিকে বেছি দেৰি নকৰোঁ, তেওঁৰ কথাখিনি লৈ পেলাই আমি 4 বছৰ আগলৈকে উভতি যাওঁ। কাহিনীটো আৰম্ভ হৈছিল 4 বছৰ আগৰ পৰা। কিন্তু তাৰ আগতে মই এটা কথা কওঁ, পলাশ আৰু পংখী একেলগে পঢ়া, একেখন স্কুলতে পঢ়া, আৰু পঢ়াত তেওঁলোক খুবেই বেছি এক্টিভ আছিলে, খুবেই বেছি স্মাৰ্ট আছিলে, আৰু দুয়ো একেটা ক্লাছতে একেখন স্কুলতে পঢ়া। সৰুকালৰ পৰাই তেওঁলোকৰ মাজত আছিলে প্ৰেমৰ সম্পৰ্ক। আচলতে প্ৰথম অৱস্থাত
প্ৰেম কি সেই কথা বুজি পোৱা হোৱা নাছিলে বা প্ৰেম কি কাক কয় তেনেকুৱা কথাখিনি অনুভৱ কৰিব নজনা হোৱা দিনৰে পৰা তেওঁলোকৰ মাজত প্ৰেম আছিলে, ভালপোৱা আছিলে। সময়ৰ গতিত দুয়ো আগবাঢ়ি গুচি গ'ল আৰু এটা সময়ত পঢ়াৰ স্বাৰ্থত চহৰ সলনি হ'ল, কিন্তু সলনি নহ'ল তেওঁলোকৰ মৰম ভালপোৱাবোৰ, তেওঁলোকৰ বিশ্বাসবোৰ। আৰু এটা সময়ত কলেজৰ পঢ়া সামৰি তেওঁলোকৰ সকলোখিনি কৰাৰ পিছত নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হ'ল আৰু এটা সময়ত গৈ ভগৱানৰ আশীৰ্বাদত একেখন কলেজৰে বেলেগ বেলেগ বিভাগত তেওঁলোক অধ্যাপক অধ্যাপিকা হ'ল আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ মাজত খুবেই চৰ্চিত এটা যোৰা যে ইমান বছৰে ইমান ধুনীয়াকৈ তহঁতি আছ। কেতিয়াবা যদি কাৰোবাৰ কিছুমান সম্পৰ্কত অকণমান খুটখাট লাগে, কাজিয়া লাগে, তেওঁলোকৰ মাজত কেতিয়াও কাজিয়া নালাগে। কাৰণটো এটাই, পংখীৰ মুখৰ হাঁহিটো। পংখীয়ে কেতিয়াও পলাশক সন্দেহ নকৰে, পংখীয়ে কেতিয়াও পলাশৰ মৰমখিনিৰ ওপৰত সন্দেহ নকৰে, অভিমান নকৰে আৰু সদায় তেওঁলোকৰ মাজত নতুন কিবা সৃষ্টিৰ কথা আলোচনা হয়, পঢ়া শুনাৰ কথা আলোচনা হয়, কেনেকৈ জীৱনটো আগবঢ়াই লৈ যাব লাগিব তাক লৈ আলোচনা হয়, যাৰ কাৰণে তেওঁলোকে একেলগে সফলতা লাভ কৰিব পাৰিছে। কাৰণটো এটাই, দুয়ে দুয়োক দিয়া প্ৰেৰণা। আৰু এটা সময়ত তেওঁলোকৰ বন্ধুবৰ্গৰ মাজতো আলোচনা হ'ল যে পলাশ পংখী আৰু বেলেগ বেলেগ হৈ থাকিব নালাগে, একলগ হোৱাৰ সময় আহি পৰিলে। আৰু তেনে ক্ষেত্ৰত পলাশে খুব মেচিয়ৰলি তেখেতসকলৰ ঘৰত সেই কথাটো আলোচনা কৰিলে যে বিয়াৰ কাৰণে পংখীক তেওঁ বিচাৰে জীৱনসংগী হিচাপে। আৰু আনকালে পংখীয়েও ঘৰত জনাইছিলে যে কথাটো যে পলাশক তেওঁ জীৱনসংগী হিচাপে বিচাৰে। বিধিৰ বিপাক, ভগৱানে দিছে, মানে দাতাই দিলেও বিধাতাই নিদিয়ে বুলি কয় যে তেওঁলোকৰ মনৰ মিল আছে, খুব ৱেল এষ্টাব্লিছ দুয়োগৰাকী। ইফালে পংখীৰ ঘৰতো অৱশ্যে স্বীকাৰ কৰা নাছিলে, কিন্তু তথাপিও পংখীৰ সুখৰ কাৰণে তেওঁলোকৰ ঘৰখনে মানি ল'বলৈ ৰাজি হৈছিলে। কিন্তু পিছত পলাশৰ ঘৰখনে কোনো পধ্যে তেওঁৰ সম্পৰ্কটো মানি নলয় আৰু সেই কথাটোকে জনাবৰ কাৰণে বিশ্বকৰ্মা পূজাৰ দিনাখন ৰাতিপুৱাতে পংখীক মাতি পঠিয়ালে পলাশে তিনিআলিলে বুলি। আৰু পংখী আহিলে, অহাৰ পিছত পংখী ক'লোৱেই নহয় খুব হাঁহিমুখীয়া এগৰাকী ছোৱালী, গতিকে পংখীয়ে হাঁহি পেলাই যেতিয়া পলাশৰ ওচৰত থিয় হ'ল, পলাশে সেই হাঁহিটোৰ ওচৰত যেন হাৰ মানি গ'ল। সেই হাঁহিটো দেখাৰ পিছত পলাশে কোনো পধ্যে ক'ব পৰা নাই যে ঘৰত কি আলোচনা হৈছে, ঘৰত তেওঁক কিয় মানি ল'ব বিচৰা নাই, কি কথা। নিজে উচ্চ শিক্ষিত হৈও সেই ঘৰখনত তেওঁ মনাব পৰা নাই যে এই কথাটো আজিৰ দিনত প্ৰযোজ্য নহয়। দুজন মানুহে যেতিয়া মনেৰে ভাল পাইছে, দুজন মানুহে যেতিয়া মেচিয়ৰলি এটা ডিচিশ্যন লৈছে যে আমি একেলগে থাকিম, সিদ্ধান্ত লৈছে, তেনে ক্ষেত্ৰত সম্প্ৰদায়গতভাৱে জাতিগত কিছুমান সমস্যা যে আহি পৰিব তেওঁলোকে কেতিয়াও ভবা নাছিলে। কিন্তু বুজাবও নোৱাৰে, আগৰ পৰা চলি অহা কিছুমান নিয়মক তুচ্ছ জ্ঞান কৰিব পৰাটো নাযায় বা তেওঁলোকক মানে ভুল বুলি প্ৰমাণ কৰিব পৰা নাযায়, আৰু যদি যায় বহুতখিনি কষ্ট পাবলগীয়া হয়, যিটো হ'ল পলাশ আৰু পংখীৰ ক্ষেত্ৰত। পলাশে পংখীৰ মুখৰ হাঁহিটোৰ ফালে চাই কোনো পধ্যে কোনো কাৰণত তাইক দুখ দিব নোৱাৰোঁ বুলি সিদ্ধান্ত ল'লে। ঘৰত গৈ পুনৰ কথাটো ক'লে যে পংখীক মই কোনো পধ্যে এৰিব নোৱাৰোঁ। তেতিয়া মাক দেউতাকৰ এটা চৰম সিদ্ধান্ত, তেওঁলোকে ক'লে যে ঘৰখনত হয় তই থাকিবি নহ'লে আমি থাকিম। যেতিয়া এজন ল'ৰাই ইমানখিনি কষ্ট কৰাৰ পিছত গাঁওখনলৈ এটা সন্মান কঢ়িয়াই অনাৰ পিছত এখন কলেজৰ এজন প্ৰফেচাৰ, সেই মানুহজনক যেতিয়া ঘৰৰ মানুহে ক'ব যে ঘৰত তই থাকিব নোৱাৰ বা তই থাকিবি নহ'লে মই থাকিম, তেনেকুৱা এটা যেতিয়া পৰিস্থিতি আহি পৰিব, তেতিয়া আচলতে কি কৰাটো উচিত, কি কৰিলে তেওঁলোকৰ ভাল হ'ব, কি কৰিলে সমাজৰ ভাল হ'ব, কি কৰিলে মাক বাপেকৰ ভাল হ'ব, কি কৰিলে তেওঁলোকৰ ভাল হ'ব। যদিও কেতিয়াবা আমি মা দেউতাৰ সুখৰ কাৰণে আমাৰ ভাল লগা বেয়া লগাবোৰ আমি বিসৰ্জন দিওঁ বা কেতিয়াবা সমাজৰ হিতৰ কাৰণে যদি আমি ভাল লগা বেয়া লগাবোৰ বিসৰ্জন দিওঁ, কিন্তু সময়ত এটা সময় আহি পৰে যে সকলোৱে বুজি পায়, কিন্তু সেই সময়ত আমাৰ ভাল লগাবোৰ আমাৰ ওচৰত নাথাকে। গতিকে নিজৰ বিবেকটোকো কেতিয়াবা অকণমান সুবিধা দিয়াটো উচিত, নিজৰ বিবেকটোকো অকণমান প্ৰশ্ৰয় দিয়া উচিত যে কোনটো শুদ্ধ কোনটো। ঠিক তেনেকুৱা এটা কামেই কৰিলে পলাশে, আৰু পলাশে মাক দেউতাকৰ ভৰিত ধৰি ক'লে যে যেতিয়ালৈকে তোমালোকে আমাক গ্ৰহণ নকৰা তেতিয়ালৈকে কোনোদিন এখন ঘৰত ভৰি নিদিওঁ, কিন্তু এটা কথা, পংখীৰ মুখৰ হাঁহিটোৰ কাৰণে মই সমস্ত পৃথিৱীকো মই আওকাণ কৰিব পাৰোঁ, কাৰণ তাইক মই প্ৰাণ ভৰি ভাল পাওঁ। যদিহে পংখী মোৰ কাৰণে উপযুক্ত নহয় বুলি তোমালোকে মোক ক'লাহেঁতেন তেতিয়াও হয়তো মই মানি ল'লোহেঁতেন, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা যিহেতু নাই, গতিকে মই মোৰ মনটোৰ কথা শুনিম আৰু আশীৰ্বাদ বিচাৰিছিলোঁ তোমালোকৰ আশীৰ্বাদ নোহোৱাকৈ পংখীক নিজৰ কৰিম বুলি কাহানিও ভবা নাছিলোঁ। কিন্তু এতিয়া যিহেতু উপায় নাই, গতিকে তোমালোক সুখত থাকা, তোমালোকে ঘৰ এৰি যাব নালাগে, ঘৰ এৰি মই যাম। সমাজৰ কিছু নিয়মৰ খাতিৰত, কিছু সন্মানৰ খাতিৰত একেবাৰে দূৰণি পথাৰ এখনৰ অকণমান মাটি পলাশক এৰি দিলে। আৰু এইফালে পংখীৰ ঘৰৰ মানুহেও ক'লে যদিহে সসন্মানে ঘৰৰ পৰা লৈ নাযায় বা যদিহে তেওঁলোকৰ ঘৰৰ মানুহে আহি লৈ নাযায়, তেতিয়াহ'লে ছোৱালীও আমি নিদিওঁ। হয়ো কাৰোবাৰ বুকুৰ আমঠু, কাৰোবাৰ হাঁহিয়তৰ পাত্ৰ হ'বলৈ, কাৰোবাৰ ঠাট্টা পাত্ৰ হ'বলৈ কোন মাক বাপেকে যাবলৈ দিব। তথাপিও গৈছ যেতিয়া যা, কিন্তু এইখন ঘৰলৈ আৰু কেতিয়াও ঘূৰি নাহিবি। আল্টিমেটলি ক'বলৈ গ'লে দুয়োখন ঘৰত ছিটুৱেশ্যন এটাই। তেতিয়া পলাশ আৰু পংখীয়ে ব্যক্তিগতভাৱে এটা সিদ্ধান্ত ল'লে যে
আমি সময় লওঁ, বুজাম লাগিলে ঘৰৰ মানুহক, কিন্তু ইজনে সিজনক এৰি থাকিব নোৱাৰে। আৰু পলাশৰ মাক বাপেকৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি যিখিনি মাটি তেওঁলোকক পথৰুৱাভাৱে উলিয়াই দিছিলে, সেই মাটিখিনিতেই তেওঁলোকে থাকিম বুলি সিদ্ধান্ত ল'লে। প্ৰথম অৱস্থাত খুবেই কষ্টকৰ এটা জীৱন, প্ৰথম নতুন চাকৰি পাইছে, দৰমহা পাতিও ৰেগুলাৰ হোৱা নাই। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ পুতুককৈ ঘৰ এটা বনাই লোৱাটো ইমান বেছি সহজ কথা নহয়। আৰু যিটো পৰিৱেশত থাকে তাত ভাড়াঘৰ পোৱা বা ভাড়াঘৰৰ পৰিৱেশ বিচাৰি যোৱাৰ এটা পৰিৱেশো তেনেকুৱা ঘৰত নাই। গতিকে লগৰ যিখিনি বন্ধুবৰ্গ আছিলে সেই সকলোখিনিয়ে সহায় সহযোগিতা কৰি তাতে এটা তৰ্জাৰ বেৰৰ ঘৰ বনাই দিলে, একেবাৰে স্থায়ীভাৱে। আৰু সেই ঘৰটোকেই আটোমটোকাৰিকৈ খুব মৰমেৰে সজাই ল'লে পলাশ আৰু পংখী। অৱশ্যে পংখীৰ মনটো খুবেই বেয়া লাগি থাকে, কাৰণ একমাত্ৰ মোৰ কাৰণে ল'ৰাটোৱে আজি মাক বাপেকক এৰি থৈ আহিবলগীয়া হৈছে। কিন্তু পলাশেও মনটো বেয়া কৰি থাকে যে ইমান মৰমৰ ছোৱালী এজনী তেওঁলোকৰ ঘৰখনৰ, মাক বাপেকৰ বুকুৰ মাজৰ পৰা মই এনেকৈ লৈ আহিলোঁ। আল্টিমেটলি দুয়োটাই গিল্টি ফিল কৰে, কিন্তু কি কৰিব, তেওঁলোকে ভাবে যে আমি কিবা ভুল সিদ্ধান্ত ল'লোঁ নেকি, আমি ভুলকৈ থাকিলোঁ নেকি, তেনেকুৱা ধৰণৰ এটা কথা আহি পৰিলে। কিন্তু সময়ৰ গতিত সকলোবোৰ আগবাঢ়িলে। কলেজৰ ক্লাছ তেওঁলোকে খুব ধুনীয়াকৈ কৰি আছে। যাবলৈ কৰিবলৈ বাহন এখন তেতিয়ালৈকে হোৱা নাছিলে, কাৰণ সেই মুহূৰ্তখিনিত তেওঁলোকৰ বাইক এখন কিনাতকৈ খুবেই বেছি জৰুৰী আছিলে থকা ঘৰটো বনোৱা। বহু দূৰ বাট খোজকাঢ়ি অহা যোৱা কৰে। নিজৰ ফ্ৰেণ্ড চাৰ্কলটো আহি কেতিয়াবা তেওঁলোকক বহুতখিনি সহায় কৰি দিয়ে, যিহেতু সকলো নিজৰ নিজৰ কামে কাজে ব্যস্ত, সদায় প্ৰত্যেকে চাবও নোৱাৰে। তেনে ক্ষেত্ৰত তেওঁলোকৰ বহু কষ্টৰ দিন পাৰ হৈ গৈছে। কেতিয়াবা এনেকুৱাও গৈছে যে তেওঁলোকে এসাঁজ ভাত খাই 3 দিন থাকিবলগীয়া হৈছে। এই যে কলডিলৰ কথাটো, তেতিয়া তেওঁ মোক ক'লে যে কুহি এটা কথাই কওঁ, এটা কলডিলৰ চব্জি আমি 3 দিনলৈ খাইছিলোঁ। এদিন আমি পিটিকা বনাই খাইছিলোঁ, এদিন ভাজি বনাই খাইছিলোঁ, আৰু এদিন দাইলত দি খাইছিলোঁ। তেনেকৈ আমি 3 দিন এটা কলডিল খাইছিলোঁ। গতিকে কলডিল দেখিলে বা কলডিলৰ কথা শুনিলে সেই কাহিনীটো মনত পৰে। যি নহওক, তাৰ মাজতে দুখ সুখৰ মাজতে এটা বছৰ বাগৰি গ'ল। তাৰ মাজতে আহিলে ভাল লগা খবৰটো যে পলাশ আৰু পংখীৰ সংসাৰখন বাঢ়িবলৈ হৈছে, যে পংখী মা হ'বলৈ ওলাইছে। আৰু এই খবৰটো যদিও তেখেতসকলে পোনপ্ৰথমে মাক দেউতাকক দিবলৈ বৰ মন কৰিছিলে, কিন্তু নোৱাৰিলে। এনেকুৱা এটা পৰ্যায়, পংখীক যদি বাটত শহুৰ শাহুৱে দেখা পায় নেমাতে, মুখ ঘূৰাই দিয়ে। পলাশক যদি দেখা পায় নেমাতে। বাকী মানুহৰ আগত পলাশৰ দেউতাকে কয় যে তাক আমি আমাৰ ঘৰৰ পৰা, আমাৰ মনৰ পৰা একেবাৰে উলিয়াই দিছোঁ। কিন্তু কোনোদিনে পলাশ আৰু পংখীয়ে মাক দেউতাকক কম পূজা কৰা নাই, মাক দেউতাকক কম মৰম, কম শ্ৰদ্ধা কৰা নাই। তেওঁলোকে এটা দিনলৈ আশা কৰিছিলে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলে যে এদিন নহয় এদিন মা দেউতাই বুজি পাব, এদিন নহয় মা দেউতাই কথাবোৰ আমাৰ হৈ ভাবি চাব। প্ৰথম গম পাইছে যে তাৰ মা হ'বলৈ ওলাইছে। আচলতে সেইটো এটা খুব সুকীয়া অনুভৱ, যেতিয়া এগৰাকী ছোৱালীৰ পৰা বোৱাৰী, তাৰপাছত আকৌ মা হ'বলৈ ওলায়। আৰু সেই সুখখিনি সাংঘাতিক এটা সুখ, আৰু সেই সুখখিনি আচলতে প্ৰত্যেকৰে লগত ভগাই ল'বলৈ বিচাৰে। আৰু সেই মুহূৰ্তখিনিত যদি তেওঁ খুবেই বেছি অকলশৰীয়া হৈ পৰিছে, হীনমান্যতাত ভোগে, দুখত ভাগি পৰে, তথাপিও তেওঁৰ এটা ভাল আছিলে যে মনৰ মানুহজন ওচৰতে আছিলে। আৰু ঘৰখনৰ চৌপাশটো খুব ভাল লগা কৰি তুলিলে পংখীয়ে। আৰু তাই প্ৰেগনেঞ্চিৰ কাৰণে কেইদিনমান কলেজৰ পৰা ছুটি ল'লে, আৰু সেইকেইটা দিনৰ ভিতৰতে ঘৰৰ চৌপাশ খুব ধুনীয়াকৈ ফুল, গোঁসাই ঘৰ এটা বনাইছিলে খুব সৰুকৈ, সেইটো আলফুলে যতন কৰি ৰাখিবলৈ ধৰিলে। আৰু ঘৰখন এটা সময়ত চাওঁতে খুবেই বেছি ভাল লগা হ'বলৈ ধৰিলে। পথাৰৰ মাজৰ এখন ঘৰ, বৰ বিশেষ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই। আৰু সেই সময়খিনিত তেওঁলোকৰ আজিৰ দিনতো কাৰেণ্টৰ ব্যৱস্থা নাই, কাৰণ কিয়, পথাৰখনৰ মাজলৈ কোনো ধৰণৰ কাৰেণ্টৰ কানেকশ্যনেই যোৱা নাই। আৰু সেই হেতুকে চ'লাৰ ছিষ্টেম কৰি পেলাই তেওঁলোকে লাইটিং চাইটিঙৰ ব্যৱস্থাখিনি অকণমান কৰি ৰাখিছে, আৰু খুব সাধাৰণভাৱে আচলতে জীৱনটো যাপন কৰিবলৈ বিচাৰিছিলে। বহুত মানুহে তেওঁলোকক মৰম কৰিছিলে, যদিও বহুত মানুহে তেওঁলোকক বেয়াও পাইছিলে, কাৰণ কথাটো বৰ ভিতৰলৈ তেওঁলোকে ভাবি চোৱা নাছিলে। এটা কথা ভাবিছিলে যে পলাশে পংখীক পাই মাক বাপেকক পাহৰিলে, কিন্তু আচল কথাটো সেইটো আছিলে জানো? তেনেকুৱা বিশেষ ধৰণৰ কোনো কথা নাছিলে। অকণমান কথাখিনি মৰম আৱেগত যদি বুজি চালেহেঁতেন, হয়তো এনেকুৱা এটা পৰিস্থিতি কেতিয়াও নাহে। দুখ লাগে, কষ্ট পায়, কিন্তু পলাশে পংখীক দেখুৱাই কেতিয়াও কান্দিব নোৱাৰে। পলাশৰো মন যায় যে দেউতা হোৱা খবৰটো নিজৰ মাক বাপেকক দিওঁ, নিজৰ ভনীয়েকজনীক দিওঁ বুলি। কেতিয়াবা মনে মনে নিজৰ ভনীয়েকে আহি খবৰ লৈ যায়। তাই আকৌ বৌয়েকক বহুত মৰম কৰে, তাই ককায়েকক এৰি থাকিব নোৱাৰে। গতিকে ককায়েক বৌয়েকৰ মৰমত তাই কেতিয়াবা কিবা এটা লৈ আহে, যিমান যি হ'লেও মাকৰ অন্তৰ। মাকেও কেতিয়াবা ভনীয়েককে পঠিয়াই দিয়ে যে যাচোন নৱৰ এটা খবৰ লৈ আহ, যাচোন ককায়ৰ এটা খবৰ লৈ আহ বুলি। কিন্তু কেতিয়াও আহিব নোৱাৰে, কাৰণ কিয়, সমাজৰ দ্বাৰে ফুটতা। কাৰণ তেওঁলোকতকৈ নিম্ন শ্ৰেণীৰ, নিম্ন সম্প্ৰদায়ৰ ছোৱালী পংখীক তেওঁলোকৰ ঘৰৰ বোৱাৰী বুলি বেলেগৰ ওচৰত স্বীকৃতি দিব নোৱাৰে। যথা সময়ত পংখী ডেলিভাৰীৰ সময় আহি পৰিলে, য'ত ঘৰৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ খুবেই বেছি প্ৰয়োজন আছিলে। কিন্তু অকলশৰে নিজৰ বন্ধুবৰ্গৰ লগত গৈ পলাশ আৰু পংখী হস্পিটেললৈ গ'ল। আৰু যিহেতু প্ৰেগনেঞ্চি টাইমত পংখীয়ে বহুখিনি মানসিক কষ্ট পাইছিলে, বহুতখিনি তাই কষ্ট ভুগিছিলে,
সেই হেতুকে ডক্টৰে লাষ্টত এটা কথা ক'লে যে সেই সময়টোত ডেলিভাৰী বহুত বেছি কমপ্লিকেটেড হৈছে আৰু বহুত ৰিস্ক হৈ পৰিছে। তেনে ক্ষেত্ৰত পলাশ আৰু তেওঁৰ লগৰ ল'ৰাখিনি লগ হৈ পেলাই সকলোখিনি কৰিবলৈ প্ৰস্তুত আছিলে আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে যেন তেওঁলোকৰ একো নাছিলে। শেষত ডক্টৰে যেতিয়া ক'লে যে সন্তান নহ'লে মাক কোনোবা এগৰাকীহে হয়তো বচাব পাৰিম। পলাশৰ যদিও বুকুত সাহস হোৱা নাছিলে, তথাপিও তেওঁ কৈছিলে যে যদি দুইজনৰ ভিতৰত এজনক বাচিবলৈ হয় আপুনি পংখীকেই চিলেক্ট কৰিব। সন্তান কপালত থাকিলে আকৌ আহিব, কিন্তু পংখী এবাৰ গুচি গ'লে মই আৰু জীৱনত তাইক কেতিয়াও নাপাওঁ। গতিকে তেনেকুৱা এটা ছিটুৱেশ্যনত যেতিয়া পংখীক এডমিট কৰিলে, ভিতৰৰ পৰা পংখী এটা কথাই কৈ আছে যে পলাশ, কেতিয়াও আমাৰ সপোনটোক মাৰি নেপেলাবা। যদি এনেকুৱা ছিটুৱেশ্যন আহে যে সন্তান আৰু মোৰ মাজত কাৰোবাক তুমি চিলেক্ট কৰিবলগীয়া হয়, আমাৰ মৰমৰ সাক্ষী আমাৰ সন্তানটোক তুমি ৰাখিবা, মোক চিৰবিদায় দিবা। আচলতে বহুত এটা ডিফিকাল্ট সময়, বহুত এটা কঠিন সময়। সেই সময়খিনি প্ৰসৱ বেদনাত যেতিয়া চটফটাই এখন বিচনাত এগৰাকী নাৰী থাকিব, সেই প্ৰসৱ বেদনাত চটফটাই থকা নাৰীগৰাকীহে আচলতে বুজি পায় সেই কষ্টখিনি কিমান বেছি কষ্ট। সেই সন্তানৰ মুখখন দেখাৰ কাৰণে কিমান বেছি কৌতূহল হৈ থাকে। সম্পূৰ্ণ কষ্ট, সম্পূৰ্ণ যাতনা তেওঁ আওকাণ কৰিব পাৰে এটা শব্দৰ কাৰণে, এটা চিঞৰৰ কাৰণে, এটা কান্দনৰ কাৰণে, সেই সন্তানৰ মৰমৰ কাৰণে। আচলতে সেই সময়খিনি খুব এটা টান সময় আছিলে আৰু ভগৱানে চকু মেলি চালে। অৱশেষত ডক্টৰে আহি ক'লে যে আপোনালোকৰ মাজলৈ এটা ল'ৰা সন্তান আহিছে আৰু সন্তান আৰু মাক দুয়োগৰাকী সুস্থ। খুব এটা ভাল লগা সময়, খুব এটা ভাল লগা দিন। আৰু বেলেগৰ মুখেৰে বেলেগৰ কাণেৰে পলাশহঁতৰ ঘৰতো কথাটো গম পালে যে পলাশ দেউতাক হৈছে আৰু তেওঁলোক এটা ল'ৰা সন্তানৰ ককা আইতা হৈছে। 3 মাহ 4 মাহমান যোৱাৰ পিছত পংখীৰ ঘৰৰ মানুহ, মানে পংখীৰ মাকৰ ঘৰৰ মানুহ আহিলে। যিমান যি হ'লেও নাতিয়েকক চোৱাৰ যিটো হেঁপাহ, নিজৰ জীয়েকৰ ভাল সময়খিনি যিটো হেঁপাহ, সেই কথাখিনি পাহৰিব পৰা নাছিলে আৰু সকলো বাধা বাদ দি, সকলো সমাজৰ কথা বাদ দি নিজৰ সন্তানৰ সুখটো চাবৰ কাৰণে মাক ঢপলিয়াই গুচি আহিলে পংখীৰ ওচৰলৈকে। সেইদিনাখন তেওঁলোকৰ ঘৰখনত ক'ব নোৱাৰাকৈ যেন সুখ নামি আহিছিলে। আৰু যেতিয়া আইতাকে প্ৰথমবাৰৰ বাবে নিজৰ নাতিয়েকক হাতত লৈছিলে, খুব বেছি কান্দিছিলে। লাহে লাহে পংখীৰ মাকৰ ঘৰখনৰ লগত পংখীহঁতৰ সম্পৰ্কটো ভাল হ'বলৈ ধৰিলে। 1 বছৰ 2 বছৰ তেনেকৈ পাৰ হৈ গ'ল। কিন্তু 2 বছৰে পলাশৰ ঘৰৰ মানুহে কোনো কাৰণতে পংখীক আদৰি নল'লে বা পলাশক আদৰি নল'লে, নতুবা পলাশ পংখীৰ সন্তানটো সেইখন ঘৰৰ একমাত্ৰ নাতিয়েকক চাবৰ কাৰণে তেওঁলোকৰ মন নগলিলে। লাহে লাহে ঘৰখনো অকণমান ভাল হৈ আহিবলৈ ধৰিলে আৰু কিবা কেইটামান বস্তু লগা হেতুকে পংখীয়ে বহু দিনৰ পিছত ল'ৰাটোক লৈ পেলাই অকণ বজাৰলৈ ওলাই গ'ল। তাই বস্তু কিনাত ব্যস্ত আছিলে আৰু থুনুক থানাকৈ খোজ কাঢ়িব ধৰা ল'ৰাটোৱে ওচৰৰে এজন বৃদ্ধ ব্যক্তিৰ হাতৰ পৰা কেৰি বেগটো টান মাৰি টানি আনিলে। তেতিয়া পংখীয়ে যেতিয়া ক'ব বিচাৰিছে যে বেয়া নাপাব বা মোৰ ল'ৰাটো সৰু, আপোনাৰ কেৰি বেগটো টান মাৰিলে, কথাখিনি ক'বলৈ ওলাওঁতে দেখিলে সেয়া পলাশৰ দেউতাক। তাই দৌৰিতে গৈ পলাশৰ দেউতাকৰ ভৰিখনত ধৰিলে যে দেউতা আশীৰ্বাদ কৰিব। তেতিয়া সুধিম নুসুধিম বহুতকেইটা প্ৰশ্ন যেন তেওঁৰ মুখত আহি জমা হ'ল। কিন্তু বহুকেইটা প্ৰশ্নৰ মাজত এটা কথাই সুধিলে, ল'ৰাটো আমাৰ নে? তেনেকুৱাত পংখী আৰু ৰখাব নোৱাৰিলে। পংখীয়ে হু হুকৈ কান্দিব ধৰিলে যে ক'লে যে কি কাৰণে দেউতা, কিহৰ কাৰণে ইমান শাস্তি দিছে? আমাক যিটো শাস্তি দিছে সেই অকণমানিটোৰ কি ভুল আছিলে? তেতিয়া সেই বজাৰৰ মাজতে দেউতাকে পংখীক সাবটি ধৰিলে আৰু ক'লে যে আই মোক মাফ কৰি দিবি, মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ তেজক আঁতৰাই পঠিয়াব নালাগিছিলে, তাৰ শাস্তি মই পাইছোঁ, তাৰ কষ্ট মই যিমানখিনি পাব লাগে পাইছোঁ। আৰু সেই নাতিয়েকক দেখাৰ পিছত ককাকে বুকুত সাবটি ল'লে আৰু সেইটো দিনে আছিলে তেওঁলোকৰ পথাৰৰ মাজৰ ঘৰখনত শেষৰটো দিন। ককা আইতাক আহিলে, লগতে ননন ছোৱালীজনীও আহিলে। আহি সকলোৱে লগ হৈ পলাশ আৰু পংখীক সেইখন ঘৰলৈ যাবলৈ বৰকৈ জোৰ কৰিলে। পলাশ অৱশ্যে মান্তি হোৱা নাছিলে যে নেলাগে, বিপদৰ সময়ত যেতিয়া আমাক খুবেই বেছি প্ৰয়োজন আছিলে সেই সময়খিনিত আমি কাকোৱেই নাপালোঁ, এতিয়া আমাক কাকো নালাগে, এতিয়া আমি এনেকৈ থাকিম। কিন্তু পংখী তেনেকুৱা ছোৱালী নাছিলে। পংখীয়ে ছিটুৱেশ্যন খুব বুজি পায়, পংখীয়ে আৱেগ অনুভূতি বুজি পায়, পংখীয়ে মৰম চেনেহ বুজি পায়। গতিকে পংখীয়ে সকলোখিনিকে যাতে একে লগ কৰিব পাৰি, সকলো যাতে একেলগে থাকিব পাৰি, সেই হেতুকে পংখীয়ে পলাশক খুবেই বেছি অনুৰোধ কৰিলে যে পলাশ, আমাৰ কাৰণে নহয়, আমাৰ বেটাৰ কাৰণে ঘৰলৈ যাওঁ। কালিলৈকে যদি বেটাই আমাক সোধে যে মা আমাৰ ঘৰ কোনখন বা পাপা আমাৰ ঘৰ কোনখন, তেতিয়া আমি কি উত্তৰ দিম? সকলোবোৰ কথা ভাবি চিন্তি মাক দেউতাকৰ লগত পলাশ আৰু পংখী গুচি গ'ল।
সেইদিনাখনৰে পৰা অকণমান টান হৈছিলে, অকণমান কঠিন হৈছিলে, কিন্তু লাহে 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 সকলোবোৰ ঠিক হ'বলৈ ধৰিলে। তেতিয়া সমাজৰ মানুহে যদিও কৈছিলে যে এতিয়া কিয় একচেপ্ট কৰি লৈছে বা এতিয়া কিয় আপোনালোকে মানি লৈছে, সমাজৰ পৰা এঘৰীয়া কৰিবলগীয়া হ'ব। যিজন মানুহে সমাজক ভয় কৰি এদিন পলাশ আৰু পংখীক আঁতৰাই পঠিয়াইছিলে নিজৰ বুকুৰ মাজৰ পৰা, নিজৰ ঘৰখনৰ পৰা, সেই একেজন মানুহে সেই সমাজখনক মূৰ দাঙি ক'ব পৰা হ'ল যে লাগিলে সমাজৰ পৰা মোক এঘৰীয়া কৰি থৈ দিয়া, কিন্তু মই মোৰ ল'ৰা, মোৰ বোৱাৰী, মোৰ নাতিক এৰি পেলাই মই থাকিব নোৱাৰোঁ। আচলতে যেতিয়া ঠেকা খায়, আচলতে যেতিয়া কষ্ট পায়, তেতিয়াও হয়তো মানুহে বুজি চায় বা বুজি পায়। অনুতপ্ত বৰ ডাঙৰ এটা বস্তু যেতিয়াই চাবলৈ জনা হয়, তেতিয়ালৈকে বহুতখিনি বস্তু খেলি মেলি হৈ যায়। চাব লাগে যে আমি কিবা ভুল কৰিছোঁ নেকি। যদি ভুল কৰা নাই, আমি সৰু হ'লেও ডাঙৰখিনিক বুজোৱাটো দায়িত্ব। আৰু ডাঙৰসকলেও ডাঙৰ হ'ল বুলিয়ে যে তেওঁলোকে শুদ্ধ তেনেকুৱা কোনো কথা নাই। কেতিয়াবা সৰুৱে কি ক'ব বিচাৰে, তেওঁলোকে কি ভাবিছে, যদি তেওঁলোকৰ ভবাত কিবা ভুল আছে ধুনীয়াকৈ দেখুৱাই দিয়ক। কিন্তু যদিহে ভুল নাই, তেওঁলোকৰ সিদ্ধান্তটো মানি লোৱাত মোৰ বোধেৰে একো ভুল হ'ব নোৱাৰে। কাৰণ পংখী তেনেকুৱা এজনী ছোৱালী নহয়, পংখীয়ে ঘৰ ভঙা ছোৱালী নহয়, পংখী এজনী ঘৰ ধৰা ছোৱালী। সেই কথাটো অৱশ্যে বুজি পাবলৈ তেওঁলোকৰ 4টা বছৰ লাগি গ'ল। কিন্তু আজিৰ দিনত পংখী আৰু পলাশ নিজৰ ল'ৰাটোক লৈ, নিজৰ মাক দেউতাকক লৈ খুবেই সুখী। আৰু কেইদিনমান পিছত হেনো ভণ্টিজনীৰ বিয়া। আৰু পংখীয়ে জনাইছে যে কুহি ক'বলৈ বেয়া লগা বা কি হয় নাজানো, ভণ্টিয়ে যাক ভাল পায় সেয়াও আমাতকৈ কিন্তু নিম্ন সম্প্ৰদায়ৰে হয়। কিন্তু মা দেউতাই এবাৰ একেবাৰে একচেপ্ট কৰি লৈছে। কাৰণ কিয়, ভণ্টিয়ে ভাল পায়, তাই সুখটো বিচাৰিছে। তেতিয়া মই পংখীক এটা কথাই কৈছোঁ যে তেওঁলোকে আচলতে গম পাইছে যে কষ্ট কেনেকুৱা হয়, নিজৰ বুকুৰ মাজৰ পৰা সন্তান আঁতৰি থাকিলে কেনেকুৱা লাগে, সেই কথাখিনি তেওঁলোকে বুজি পাইছে। কাৰো ঘৰত তেনেকুৱা দুনাই তেনেকুৱা পৰিস্থিতি নহওক। আৰু ঘৰখনৰ পৰিয়াল, কেইটা পৰিয়াল থাকে, গোটেই পৰিয়ালখিনি যেতিয়া লগ হৈ থাকিব পাৰে, গোটেই পৰিয়ালখিনি যেতিয়া লগ হৈ একেখন ঘৰতে থাকিব, সেই সুখখিনি বৰ বেলেগ ধৰণৰ। আমি এতিয়া নিজৰ কৰ্মৰ খাতিৰত ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হয়। আমাৰ দৰে বহু তেনেকুৱা ব্যক্তি আছে যিয়ে ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হয় বা ঘৰখন কেতিয়াবাহে পায়, আলহীৰ দৰে যাবলগীয়া হয়, 2টা দিন থাকি আকৌ দৌৰ মাৰিবলগীয়া হয়, পেটৰ স্বাৰ্থত, ঘৰখনৰ স্বাৰ্থত, কৰ্তব্যৰ স্বাৰ্থত, নহয়নে? কিন্তু যদিহে আপোনালোকে সেই সুবিধাখিনি পাইছে যে বোৱাৰীজনী লগতে ৰাখিব পাৰিছে বা নিজৰ ল'ৰাৰ লগতে আছে, নিজৰ ঘৰৰ মানুহখিনি একগোট হৈ থাকিব পাৰিছে, কিয়নো মনৰ পৰা আঁতৰাই পঠিয়ায়, কিয়নো চকুৰ পৰা আঁতৰাই পঠিয়ায়? মৰমেৰে থাককচোন, ভাল পোৱা লৈ থাকক, বিশ্বাসেৰে থাকক। মৰম ভাল পোৱাবোৰ একেলগেই বৃদ্ধি হ'বলৈ দিয়ক আৰু সেই সন্তানক ভাল শিক্ষা দিয়ক। ককা আইতাকৰ মৰমত ডাঙৰ হ'বলৈ দিয়ক, মাক দেউতাকৰ মৰমত ডাঙৰ হ'বলৈ দিয়ক। চাব, সেই সন্তানেও এদিন ভাল কিবা এটা কৰি দেখুৱাব। যদিহে সৰুৰ পৰাই তেখেতসকলে অভাৱ পায়, যদিহে সৰুৰ পৰাই তেখেতসকলে ভাগ বতৰা দেখা পায়, তেতিয়াহ'লে ডাঙৰ হৈ তেওঁলোকে হয়তো সেয়াই শিকিব। গতিকে উচ্চ সম্প্ৰদায়, নিম্ন সম্প্ৰদায় তেনেকুৱা বুলি মই ভাবোঁ কোনো কথা নাই। হয়তো আপোনালোক জ্যেষ্ঠজনে হয়তো তেনেকুৱা কিবা চিন্তা কৰিবও পাৰে, মই নাজানো, সেয়া মোৰ একেবাৰে ব্যক্তিগত অনুভৱ। যদিহে আপুনি উচ্চ শিক্ষিত, সেই শিক্ষাখিনি এবাৰ ব্যৱহাৰ কৰিব। কাৰণ আমাৰ ককাৰ দিনত এনেকুৱা আছিলে, গতিকে আমি এতিয়াও এইটো মানি চলিম। ককাৰ নিয়মখিনি উলংঘা কৰিবলৈ মই নাই কোৱা, কিন্তু সেই নিয়মখিনিত কিমান বেছি যুক্তিপূৰ্ণ আছিলে বা আজিৰ দিনত সেই কথাখিনি মানি থাকিলে হ'বনে নহয়, সেই কথাখিনি আজিৰ শিক্ষাৰখিনিৰ দ্বাৰা আপোনালোকেও জুকিয়াই চাব পাৰে। কাৰণ মৰমত থাকিবৰ কাৰণে, ভাল পোৱাত থাকিবৰ কাৰণে, মৰমেৰে এখন ঘৰ কৰি ৰাখিবৰ কাৰণে মই ভাবোঁ তাত কোনো ধনী দুখীয়া, উচ্চ নীচ তেনেকুৱা ধৰণৰ কোনো কথাই তাত প্ৰশ্ৰয় নাপায়। সেইটো মই আকৌ কৈছোঁ যে নহ'বও পাৰে, সেইটো মোৰ একেবাৰে মনৰ ব্যক্তিগত অনুভৱ। গতিকে সকলো ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ। আৰু পংখী পলাশৰ জীৱনটো যেন ভালে কুশলে পাৰ হওক, অকণমানে তোলে বহুত বেছি শুভকামনা জনাইছোঁ। লগতে ভণ্টিগৰাকী বিয়াৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। বিয়ালৈ অৱশ্যে নিমন্ত্ৰণ পাইছোঁ, যাব পাৰোঁ নে নোৱাৰোঁ নেজানো, কিন্তু যদি যাওঁ তেতিয়াহে তেওঁলোকৰ ঘৰখন মই আপোনালোকক ডেফিনেটলি দেখুৱাবলৈ চেষ্টা কৰিম। খুব এটা ভাল লগা লাভ ষ্টৰী, খুব এটা ভাল লগা কাহিনী। আচলতে তেওঁলোকৰ নিজৰ ভাল পোৱাৰ ওপৰত ইমানেই বেছি বিশ্বাস আছিলে যে সেই কামটো কৰি দেখুৱালে বা সেই ভাল পাই এদিন নাম পালে, আশীৰ্বাদ পালে, স্বীকৃতি পালে। গতিকে ধৈৰ্য বোলা বস্তুটো কিন্তু খুবেই বেছি প্ৰয়োজন হৈ পৰে কিছু ক্ষেত্ৰত। কাৰণ সঁচা ভাল পোৱা, সঁচা মৰম প্ৰত্যেকৰে জীৱনত নাথাকে। যদি আপোনাৰ জীৱনত আপুনি পাইছে, তেতিয়াহ'লে আপুনি বহুত লাকি। সেইখিনি বস্তু সদায় মৰমেৰে ৰাখিবলৈ চেষ্টা কৰক, কেয়াৰ কৰিবলৈ চেষ্টা কৰক। কাৰণ কিয়, এবাৰ যদি গুচি যায়, দুনাই আৰু পোৱাটো সহজ কথা নহয়। সকলো ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ। প্ৰত্যেকৰে মৰম চেনেহ অটুট থাকক, প্ৰত্যেকে নিজৰ নিজৰ ঘৰখনৰ লগত সুখেৰে জীয়াই থাকক, সুখেৰে এসাঁজ খাওক, লাগিলে সেয়া নিমখ তেলেই হওক। গতিকে আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, অত্যন্ত দীঘলীয়া হৈছে অলৰেডি। পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জনাই আজি ভিডিঅ'টোৰ পৰা মই কুহিয়ে ল'ব বিচাৰিছোঁ বিদায়। নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। গতিকে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল কুহি DTV। আৰু যিসকলে পেজৰ পৰা চাই আছে, আপোনালোককো জনাইছোঁ বহুত বহুত বেছি ধন্যবাদ। তেন্তে আজিলৈ লৈছোঁ বিদায়। টাটা, বাই বাই, লাভ ইউ অল।